हेलो गाइस আপোনালোকে ইউটিউবত ভিডিও দি আছে কিন্তু আপোনালোকৰ ভিডিও ভাইরাল নহয় আপোনালোকে জানে নে বাৰু আপোনালোকৰ ভিডিও ইউটিউবে কিমান জনৰ মানুহৰ ওচৰত পঠাইছে আপোনালোকে চাব পাৰিব কেনেকৈ জানিব পুৰা ভিডিও সব সম্পূৰ্ণকৈ শিকি লওক আপোনালোকৰ ভিডিও কিমান মানুহৰ তাত পঠাইছে আপোনালোকৰ ভিডিও ইউটিউবে কিমান আপোনালোকৰ ভিডিও সাজেস্টেড কৰিছে আপোনালোকে কেনেকৈ চাব পুৰা ভিডিও চাই আৰু শিকি লওক বলক এতিয়া মোবাইল স্ক্ৰিনত আপোনালোকে পোনপ্ৰথমে YT ষ্টুডিওটো ওপেন কৰি লব ওপেন কৰাৰ লগে লগে আপোনালোকে কন্টেন্ট অপশনটো ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকক এনেকৈ আহিব অহাৰ পিছত আপোনালোকে যিকিনো এটা ভিডিও সিলেক্ট কৰি লব কৰাৰ পিছত আপোনালোকে তলফালে আহিব অহাৰ পিছত গো টু ভিডিও এনালিটিক্সত ক্লিক কৰি দিব আপোনালোকে আৰু এনেকৈ আহিব অহাৰ পিছত আপোনালোকে ওপৰত চাবলৈ পাইছে ৰিচ অপশনটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকৈ আহিব আপোনালোকে ইতিমধ্যে চাবলৈ পাইছে ইমপ্ৰেশনস আপোনালোকে চাবলৈ পাইছে ইমপ্ৰেশন মানে কি মানে দেখাইছে আপোনালোকে 71 ইমপ্ৰেশন হল আপোনালোকৰ ভিডিও মানুহৰ আগত পঠোৱা কিমান মানুহৰ আগত পঠোৱাইছে আপোনালোকে ইয়াত চাবলৈ পাৰিছে কিমান মানুহৰ আগত দেখুৱাইছে 71 মানুহৰ আগত আমাৰ এই ভিডিওটো সাজেস্ট কৰিছে আমাৰ এই ভিডিওটো মানুহৰ আগত দেখুৱাইছে ইউটিউবে আপোনালোকে এনেকৈ আপোনালোকে চাব পাৰে আপোনালোকৰ ভিডিওটো ইউটিউবে আপোনালোকৰ ভিডিও দেখুৱাই আছে নে দেখুৱা নাই আপোনালোকে চাবলৈ পাইছে এনেকৈ আপোনালোকে চেকিং কৰিব পাৰে